হেল্ল' ছাত্ৰ ছাত্ৰীসকল, তোমালোক ভালে আছানে? মই আজি তোমালোকৰ কাৰণে নিৰ্মল ভকত উপন্যাসখনৰ কাহিনী ভাগৰ এক বৰ্ণনা লৈ আহিছোঁ। তোমালোকক মই আগৰ ক্লাছত ৰজনীকান্ত বৰদলৈৰ উপন্যাসৰ বিষয়ে চমুকৈ কৈছিলোঁ, তেওঁৰ বিষয়ে কৈছিলোঁ, ৰজনীকান্ত বৰদলৈৰ বিষয়ে আৰু তেওঁৰ উপন্যাসসমূহৰ বিষয়ে কি উপন্যাস ৰচনা কৰিছিলে সেই সম্পৰ্কে কৈছিলোঁ। আজি আমি তোমালোকৰ কৰ্চত লগা নিৰ্মল ভকত উপন্যাসখনৰ কাহিনী ভাগলৈ যাওঁ। কাহিনী ভাগ আজি বৰ্ণনা কৰোঁ। আমি ৰজনীকান্ত বৰদলৈৰ সাহিত্যৰাজিৰ ভিতৰত জানো যে তেওঁৰ উপন্যাসসমূহ সৰ্বশ্ৰেষ্ঠ। তেওঁৰ ৰচনা কৰা উপন্যাসসমূহৰ জৰিয়তে তেখেতক এখন অসমীয়া সাহিত্যত বিশেষ আসন দিবলৈ সক্ষম হৈছে। আৰু আমি এটা কথা জানো যে তেওঁৰ ৰজনীকান্ত বৰদলৈয়ে কলেজত পঢ়ি থকা সময়ৰ পৰাই ছাৰ ৱাল্টাৰ স্কট, বংকিম চন্দ্ৰ চট্টোপাধ্যায় তেওঁলোকৰ উপন্যাসৰ দ্বাৰা প্ৰভাৱিত হৈছিল আৰু সেই তেওঁলোকৰ উপন্যাসৰ প্ৰভাৱত পৰিয়ে তেওঁ উপন্যাসসমূহ লিখাৰ প্ৰচেষ্টা লৈছিল। এতিয়া চাবা, ৰজনীকান্ত বৰদলৈ যি বুৰঞ্জীমূলক উপন্যাস, তেওঁ বুৰঞ্জীমূলক উপন্যাসত এক বিশেষ স্থান আছে। বুৰঞ্জীমূলক উপন্যাস ৰচনা কৰাত তেওঁ বুৰঞ্জীমূলক উপন্যাসসমূহ লিখাৰ ক্ষেত্ৰত আমাৰ এইখন যি নিৰ্মল ভকত, সেই নিৰ্মল ভকত উপন্যাসখন লিখাৰ ক্ষেত্ৰত তেওঁ ইংৰাজ কবি টেনিছনৰ এনক আৰ্ডেন নামৰ উপন্যাসখনৰ প্ৰভাৱ পৰিছিল আৰু ইয়াত মানৰ আক্ৰমণৰ পটভূমি হিচাপে লৈ উপন্যাসখন ৰচনা কৰিছিল ৰজনীকান্ত বৰদলৈয়ে। উপন্যাসখনত 25টা অধ্যায় নাম দি সামৰণি এটা সংযোজন কৰি উপন্যাসখন সামৰণি মাৰিছে। 25টা অধ্যায়ৰ পূৰ্ণ অধ্যায় দিছে, তাৰপিছত সামৰণি সংযোজন কৰি মুঠতে 26টা অধ্যায়ত সামৰণি মাৰিছে। ইয়াত মানৰ দ্বিতীয় আক্ৰমণৰ পটভূমিক লৈ উপন্যাসখন ৰচনা কৰা হৈছিলে আৰু সেই মানৰ আক্ৰমণে অসমৰ সমাজ কেনেকুৱা ধৰণৰ ক্ষতিগ্ৰস্ত কৰিছিলে, তছনছ কৰি পেলাইছিলে, সাধাৰণ মানুহৰ জনজীৱন কিমান দুৰ্বিষহ হৈ পৰিছিলে, তাৰে প্ৰতিচ্ছবি এই উপন্যাসখনত দাঙি ধৰিছে। আৰু সেই উপন্যাসখনত নিৰ্মল ভকতক মুখ্য চৰিত্ৰ হিচাপে লৈ তেওঁ মানৰ লগত কিদৰে অসমৰ হকে যুঁজিছিলে আৰু যুঁজি গৈ তাৰ পৰিণতিত তেওঁ কেনেকুৱা ধৰণৰ সংগ্ৰাম কৰিবলগীয়া হৈছিলে, তেওঁৰ জীৱনৰ গতি কেনেকৈ সলনি হৈ গৈছিলে, সেই কথাখিনি উপন্যাসখনত দেখুৱাইছে। আৰু সেই মানৰ বলি হৈ শেষত নিৰ্মলে সেই দক্ষিণপাট সত্ৰৰ ভকত হৈছেহি। তেওঁ এটা সাংঘাতিক এক বৰ্ণিল জীৱন পৰিক্ৰমা। উপন্যাসখন নিৰ্মল ভকতৰ মুখেৰে অৰ্থাৎ প্ৰথম পুৰুষত তেওঁৰ লগৰীয়া ভকতকেইজনক তেওঁৰ সেই মানৰ আক্ৰমণৰ কথা, তেওঁৰ জীৱনৰ কথা তাই আতৈকেইজনে সুধি গৈ আছে আৰু তেওঁ বৰ্ণনা কৰি গৈ আছিলে। গতিকে প্ৰথম পুৰুষত উপন্যাসৰ কাহিনীভাগ বৰ্ণনা কৰিছিলে। তাৰমানে সেই মানৰ আক্ৰমণত সাধাৰণ মানুহৰ জনজীৱন কেনেকুৱা হৈছিলে, কেনেকুৱা বিপৰ্যস্ত হৈছিলে, সেই কথাই উপন্যাসখনৰ পাতে পাতে দেখিবলৈ পোৱা গৈছে। আৰু নিৰ্মলৰ চৰিত্ৰটোৰ মাজেৰে প্ৰথম পুৰুষত উপন্যাসৰ কাহিনীভাগ বৰ্ণনা কৰিছে। এতিয়া চাবা কাহিনীটোত কি আছে।
কাহিনীটো সেই আৰম্ভণিতে দেখুৱাইছে, তেওঁ নিজৰ বিষয়ে কৈছে। নিজৰ বিষয়ে কৈ কি বুলি কৈছে যে ৰংপুৰ জিলাৰ পানীদিহিং মৌজাৰ অন্তৰ্গত লাহন গাঁৱত নিৰ্মলৰ জন্ম হৈছিলে 1709 আৰু সেই নিৰ্মলে য'ত জন্মগ্ৰহণ কৰিছিলে সেই নিৰ্মলৰ সৰুকালৰ লগৰীয়া আছিলে অনিৰাম বুলি এটা চৰিত্ৰ, আৰু তেওঁলোকৰ ঘৰৰ ওচৰৰে ৰূপহী নামৰ এগৰাকী ছোৱালী সেয়া আছিলে। তেওঁলোক তিনিও আছিলে শৈশৱৰ লগৰীয়া, শৈশৱৰ বন্ধু। তিনিও একেলগে উমলি জামলি ডাঙৰ হৈছিলে, সাঁতুৰি নাদুৰিছিলে, আনকি একেলগে খেলা ধূলা কৰিছিলে। একেলগে খেলা ধূলা কৰোঁতে তেওঁলোকে এনেকুৱাও খেল খেলিছিলে, সৰুতে দৰা কইনাৰ খেলো খেলিছিলে। এদিন দৰা কইনাৰ খেল খেলোঁতে ৰূপহী, অনিৰাম আৰু নিৰ্মলৰ মাজত মানে থতা মজা লাগে। নিৰ্মলৰ দৰা হ'বলৈ মন, ইফালে অনিৰামৰ হ'বলৈ মন। তাৰপিছত ৰূপহীয়ে যেনিবা বুজাই বঢ়াই অনিৰামক ক'লে যে আজি বাৰু নিৰ্মলেই দৰা হওকচোন, পিছৰ দিনা তই হবি। এনেকৈ মিলা প্ৰীতিৰে আৰু তাই সমাধা কৰি তেনেকৈ খেল খেলিছিলে। সেই যে সৰুতে দৰা কইনাৰ খেল খেলিছিলে, সেই খেলখনেই পিছত তেওঁলোক যেতিয়া যৌৱন প্ৰাপ্ত হ'ল, ডাঙৰ হ'ল, সেই সৰু দৰা কইনাৰ খেলখনেই প্ৰেমলৈ ৰূপান্তৰিত হ'ল। নিৰ্মলে ৰূপহীক ভাল পাবলৈ ধৰিলে আৰু ৰূপহীয়েও নিৰ্মলক ভাল পালে। গতিকে তেওঁলোকৰ সেই প্ৰেমত, কিন্তু প্ৰেম ঠিকেই হ'লেও তেওঁলোকৰ মাজত এটা বাধা কি আহিলে যে ৰূপহী আছিলে দুখীয়া ঘৰৰ ছোৱালী, যাৰ কাৰণে নিৰ্মলৰ দেউতাকে ৰূপহীক বোৱাৰী হিচাপে মানিবলৈ অস্বীকাৰ কৰিলে। ঠিক আছে, গতিকে এতিয়া কি কৰিব, উপায় নোহোৱা হ'ল ন। এইফালে দেউতাকৰ ৰূপহী আকৌ নিৰ্মলৰ দেউতাকে বেলেগ এজনী ছোৱালীৰ কাৰণে নিৰ্মলৰ কাৰণে ঠিক কৰিছে। তাৰপিছত নিৰ্মলে যেতিয়া ৰূপহীক কথাটো ক'লেগৈ যে মোৰ দেউতাই বেলেগ ছোৱালী ঠিক কৰিছে, তোৰ ক'বলগীয়া একো নাই, তেতিয়া ৰূপহীয়ে কৈছিলে যে তুমি দেউতাৰ কথাই মানা, মোৰ ক'বলগীয়া একো নাই। তাই নিজে প্ৰকাশ কৰা নাছিলে প্ৰথমে। যেতিয়া গম পালে যে নিৰ্মলে তাইক ভাল পায়, তাইৰ বাহিৰে বেলেগৰ কথা চিন্তা কৰিব নোৱাৰে, তেতিয়া ৰূপহীৰো সেই একেই অৱস্থা। ৰূপহীয়েও ক'লে যে ময়ো কেৱল তোমাকেই দিনে ৰাতিয়ে তোমাকেই চিন্তা কৰি থাকোঁ, আৰু তোমাৰ বাহিৰে মই বেলেগৰ কথা ভাবিব নোৱাৰোঁ। গতিকে সেইটো গম পালে, নিৰ্মলেও গম পালে। গম পোৱাৰ পিছত বোলে কি উপায় বিচাৰিলে এতিয়া তেওঁলোকে, যে তেওঁলোকৰ সেই নামঘৰত যিদিনা ভাওনা হ'ব, সেই ভাওনা দিনা ৰাতিয়ে তেওঁলোক দুয়োটা নিৰ্মলৰ মাহীয়েকৰ ঘৰলৈ বুলি, মানে দুয়োটা পলাই পেলাই গুচি যাব, গৈ পেলাই মাহীয়েকৰ ঘৰত যাব। ঠিক আছে, তেনেকেই তেওঁলোকে প্লেন বনাই তেওঁলোকে ভাওনাৰ দিনাখন ভাওনা চাই পুৱা নিশা তেওঁলোক পলাই পেলাই গুচি গ'ল। যিহেতু নিৰ্মলৰ দেউতাক সৰ্বানন্দ মেধি ঘৰৰ মানুহ, বৰ মেধি ঘৰৰ মানুহ, গতিকে আৰু ৰূপহীক বোৱাৰী সজাবলৈ টান পালে। আৰু এটা কথা, টান পালে ঠিকেই, কিন্তু নিৰ্মল আৰু ৰূপহীৰ যি গভীৰ প্ৰেম আছিলে, গতিকে সেই প্ৰেমৰ কাৰণেই তেওঁলোক দুটাই সেই সিদ্ধান্ত ল'লে। আৰু সেই সিদ্ধান্তত কিন্তু ৰূপহীৰো অনুমতি নিৰ্মলে লৈছিল। গতিকে ৰূপহীয়ে যেতিয়া অনুমতি দিলে, তেতিয়াহে নিৰ্মলে ৰূপহীক পলুৱাই লৈ গুচি গ'ল আৰু গৈ পেলাই নিৰ্মলৰ মাহীয়েকৰ ঘৰতে কিছুদিন থাকিলগৈ। আৰু পিছত কি হ'ল, সেই মাহীয়েকৰ মধ্যস্থতাতে, মাহীয়েকৰ বুজনিতে পিছত সৰ্বানন্দ মেধিয়েও মানি ল'লে ৰূপহী আৰু নিৰ্মলৰ সম্পৰ্কটো, আৰু সামাজিকভাৱে দুয়োকে বিয়া পাতি দিলে। পাতি দিয়াৰ পিছত তেওঁলোকে সুখ দুখৰ মাজেৰে সংসাৰ চলাবলৈ আৰম্ভ কৰি আছে। তাৰপিছত অলপ দিনৰ পিছতে আকৌ নিৰ্মলৰ দেউতাকৰ মৃত্যু হ'ল। যা হওক, দুয়োটাই সুখ দুখৰ মাজেৰে জীৱন পাৰ কৰি গৈ আছে। কিন্তু পাৰ কৰিবলৈ ধৰিছিলেহে, কিছুদিন পাৰ কৰিছিলেহে, কিন্তু সেইটো আৰু কালৰ
পৰিক্ৰমা, কালৰ চকৰি কেনি ঘূৰে কোনেও একো ক'ব নোৱাৰে। ঠিক নিৰ্মলৰ জীৱনলৈও তেনেকুৱা কাল ধুমুহা নামি আহিল। কেনেকৈ আহিলে? যে তেতিয়াই মানৰ অসম আক্ৰমণ হ'ল। মানে অসম তছনছ কৰিলে, ধ্বংস কৰিলে, অসমলৈ বিপৰ্যস্ত নমাই আনিলে। ঠিক নিৰ্মল আৰু ৰূপহীৰ সংসাৰখনলৈও মানে সাংঘাতিক ধৰণৰ দুৰ্যোগ কঢ়িয়াই আনিলে। গতিকে তাৰপিছত কাল ধুমুহা নামি আহিল নিৰ্মল আৰু ৰূপহীৰ সংসাৰলৈ। আৰু নিৰ্মলে কি কৰিলে? অসমৰ হকে গৈ, অসমৰ কাৰণে, অসমৰ স্বাৰ্থত মানৰ বিৰুদ্ধে যুঁজিবলৈ গ'ল। আৰু মানৰ বিৰুদ্ধে যুঁজিবলৈ যাওঁতে কি হ'ল? মানৰ হাতত বন্দী হ'বলগীয়া হ'ল। আৰু মানৰ দেশলৈ নিৰ্মলক লৈ গ'লগৈ। ইফালে কি হ'ল? লৈ গুচি গ'ল। ইফালে ৰূপহীৰ অৱস্থা কি হ'ল? ৰূপহীৰ অৱস্থা একেবাৰে তথৈবচ। আৰু ৰূপহীয়ে সদায় আশা কৰি থাকে নিৰ্মল উভতি আহিব বুলি। তাই 12 বছৰ কাল তেনেকৈয়ে অতিবাহিত কৰিলে। নিৰ্মল আহিবকৈ 12 বছৰতকৈ বেছিও হৈ গ'ল। তাই তেনেকৈয়ে অতিবাহিত কৰিলে। শেষত এনেকুৱা হ'ল কথাটো যে সেই যে আগতে আমি পাইছিলোঁ তিনিও খেলৰ লগৰী আছিলে, নিৰ্মল, অনিৰাম আৰু ৰূপহী। সেই অনিৰামেও কিন্তু ৰূপহীক সেই সৰুতেই ভাল পাইছিলে, কিন্তু সি খুলি কোৱা নাছিল। আৰু সেই পৰ্যায়লৈকে এই মানৰ আক্ৰমণৰ যেতিয়া নিৰ্মলক লৈ গ'ল, সেই তেতিয়ালৈকে অনিৰামে আকৌ কাকো বিয়াই পতা নাছিলে। গতিকে যিহেতু নিৰ্মল 12 বছৰ কাল উভতি নাহিলে, গতিকে অনিৰামে ৰূপহীক বিয়া পতাৰ প্ৰস্তাৱ দিলে। আৰু ৰূপহীও অনিৰামৰ লগত বিয়াত বহিলে। আকৌ সিফালে চাবাচোন কালৰ কি মানে গতি। সিফালে আকৌ নিৰ্মলে মানৰ হাতৰ পৰা ওলাই আহিব পাৰিলে। সুদীৰ্ঘ 12 বছৰ কাল পাৰ কৰাৰ পিছত আহিব পাৰিলে, উভতি আহিলে, নিজ স্বদেশলৈ উভতি অহাৰ সুযোগ লাভ কৰিলে। স্বদেশলৈ উভতি আহি আকৌ কি হ'ল? নিজৰ ঘৰৰ মানুহক কাকো নাপালে। নাপাই পেলাই বাটতে এজন মানুহ পালে। বাটতে এজন কি বুলি কয় মানুহ লগ পাই পেলাই তেওঁ সুধিলে, ভকত এজনক লগ পাই সোধোতে কি ক'লে? সিহঁতৰ ঘৰৰ কথা সোধোতে তেতিয়া ক'লে যে অনিৰাম আৰু ৰূপহীয়ে বিয়া পতাৰ খবৰটো নিৰ্মলক দিলে, বিয়া পাতিলে। গতিকে চাবাচোন যি ৰথৰ চকৰি কেনিফালে ঘূৰিলে দেখিলানে? গতিকে ঘূৰি অহাৰ পিছতো নিৰ্মল ঠিকেই ঘূৰি আহিল। ঘূৰি আহি কিন্তু সেই ৰূপহীক পাব নোৱাৰিলে। গতিকে ৰূপহী যিহেতু আকৌ অনিৰামৰ লগত সংসাৰ কৰিলে, নিৰ্মলৰ চৰিত্ৰটো একদম এটা সাংঘাতিক চৰিত্ৰ, এটা ত্যাগী চৰিত্ৰ। গতিকে যিহেতু ৰূপহীয়ে বিয়া পাতি সংসাৰ আৰম্ভ কৰিছে, গতিকে তেওঁলোকৰ সংসাৰত যাতে কোনো ধৰণৰ জট নালাগক, সেইকাৰণে নিৰ্মলে বৈৰাগী বেশ মানে ধাৰণ কৰিলে। ধাৰণ কৰি পেলাই তেওঁ ঈশ্বৰৰ ওচৰত আত্মসমৰ্পণ কৰা চিন্তা কৰিলে যে তেওঁ কাহানিও ৰূপহী আৰু অনিৰামক তেওঁ যে জীয়াই আছে, তেওঁ যে ঘূৰি আহিছে, সেই কথাটো ঘুণাক্ষৰেও জানিবলৈ নিদিয়ে। আনকি তেওঁ সেই যেতিয়া দক্ষিণপাট সত্ৰত গৈ বৈৰাগী বেশ ধাৰণ কৰিলে, তেতিয়া তাত ভকতসকলতো বা সকলোকে অনুৰোধ কৰিলে যাতে অনিৰাম আৰু ৰূপহীক এই কথা কাহানিও কোনেও নকয়। গতিকে এবাৰ গৈ পেলাই আকৌ বৈৰাগী বেশেৰে অনিৰাম আৰু ৰূপহীৰ সংসাৰখনো চাই আহিলগৈ। গতিকে চাই আহি যেতিয়া গম পালে যে তাই সুখে সন্তোষেৰে আছে, গতিকে আৰু তেওঁলোকৰ সংসাৰত গৈ আউল তেওঁ নলগায় আৰু এই কথা তেওঁ জানিবলৈও নিদিলে। গতিকে চাবাচোন নিৰ্মলে কিমান ত্যাগ কৰিছে যে ঈশ্বৰৰ ওচৰত তেওঁ শৰণ লোৱাৰ কথা চিন্তা কৰিলে। আনকি সেই ঈশ্বৰৰ চৰণতে তেওঁৰ মৃত্যু হ'ল। মৃত্যুৰ সময়তহে আকৌ কিন্তু ৰূপহী আৰু অনিৰামে কথাটো গম পালে। কেতিয়া গম পালে? যেতিয়া তেওঁক সেই শ্মশানলৈ লৈ গৈ আছিলে বাটতে, তেতিয়াহে ভকতসকলে কথাটো ক'লে যে এইজন নিৰ্মল ভকতহে আছিলে, নিৰ্মল আতৈ আছিলে। তেতিয়া ৰূপহীয়েও উৰাই ঘূৰাই কান্দিছে, অনিৰামেও দুখত
শোকত ভাগি পৰিছে, সমভাগী হৈছে দুখৰ। কিন্তু সেই কথাটো ৰূপহীৰ আগত ভকতসকলেও স্বীকাৰ কৰিলে যে তেওঁলোকৰ অনিৰাম আৰু ৰূপহীৰ সংসাৰত আউল নালাগক বুলিয়ে নিৰ্মলে সেই ত্যাগ স্বীকাৰ কৰিছিলে। গতিকে ৰূপহীও যথেষ্ট দুখ পালে, ভাঙি পৰিছে। কিন্তু তথাপিও মৃত্যুৰ পিছত ৰূপহী আৰু অনিৰামে এটি নামঘৰ সজাই দিলে। সেই নামঘৰৰ ওচৰতে এটা পুখুৰী খন্দাই দিলে। পুখুৰী খন্দাই নিৰ্মল আতৈৰ নামত উৎসৰ্গা কৰি দিলে। গতিকে ঈশ্বৰ পুৰুষে সেই নিৰ্মলৰ যি ত্যাগ, যি কষ্ট, অসমৰ হকে স্বদেশৰ কাৰণে তেওঁ কিমান যুঁজিলে, সেই কথা অনুভৱ কৰি উপন্যাসখনৰ শেষৰ ফালে কৈছিলে, কি কৈছিলে জানানে? তেওঁ ডাঙৰীয়াসকলৰ আগত কৈছিলে দক্ষিণপাট সত্ৰৰ, যে মানে নিৰ্মল ভকতক কৈছিলে, নিৰ্মল আতৈ, ধন্য বীৰ প্ৰবৰ স্বদেশ প্ৰেমিক, বিশ্বপ্ৰেমিক, পৰম ত্যাগী, ধৰ্মাত্মা মহাপুৰুষ নিৰ্মল আতৈ। অসম ভূমিৰ কাৰণে, গতিকে চোৱা, অসম ভূমিৰ কাৰণে তেওঁ মানৰ লগত যুঁজি আহি মানৰ দেশত তেওঁ বন্দী হ'বলগীয়া হ'ল। বন্দী হৈ 12 বছৰতকৈ বেছি কাল থাকিলে। থকাৰ পিছত অসমলৈ ঘূৰি আহিলে। স্বদেশলৈ ঘূৰি আহি আকৌ যেতিয়া ৰূপহী অনিৰামৰ বিয়াৰ কথা গম পালে, সেই তেতিয়াতো ত্যাগ কৰিলেই। গতিকে ত্যাগ কৰাৰ পিছতো আকৌ এই ৰূপহী আৰু অনিৰামৰ সুখৰ সংসাৰ দেখি তেওঁ আকৌ বৈৰাগী বেশ ধাৰণ কৰিলে। গতিকে ভাবি চোৱাচোন, একমাত্ৰ আত্মসমৰ্পণ কৰি ৰূপহীহঁতৰ সংসাৰত একো বাধা বিঘিনি নহওক বুলিয়ে তেওঁ আঁতৰি গুচি গ'ল। জীয়াই থাকোঁতে আনকি এই কথা ৰূপহী ঘুণাক্ষাৰেও জানিবলৈও নিদিলে। গতিকে চোৱা, নিৰ্মলৰ প্ৰেম কেনেকুৱা সাংঘাতিক প্ৰেম আছিলে, কিমান ত্যাগৰ প্ৰতীক আছিলে, সৎ আছিলে। গতিকে একমাত্ৰ সেই দুৰ্দান্ত প্ৰেমৰ কাৰণে, সঁচা প্ৰেমৰ কাৰণে ৰূপহী ভালে থাকক। গতিকে ৰূপহী ভালে থকাৰ কাৰণে তেওঁ নিজৰ সৰ্বস্ব ত্যাগ কৰিছিলে। গতিকে উপন্যাসখনৰ কাহিনী ভাগ এইটোৱে। গতিকে শেষৰ ফালে উপন্যাসখনে সেই 100 বছৰ পাৰ হোৱাৰ পিছত নিৰ্মল আতৈয়ে জীৱন নাটৰ সামৰণি মাৰিলে। তেওঁ সেই সময়লৈকে, ভগৱানৰ ওচৰত থকা সময়লৈকে তেওঁ মানে একদম নিজে সকলো কাম কৰিব পৰা হৈ আছিলে। কিমান মানে শক্তিবন্ত এগৰাকী পুৰুষ। গতিকে উপন্যাসখনৰ শেষৰ ফালে কি বুলি কৈছে যে একেবাৰে মহাপুৰুষ বুলিয়ে অভিহিত কৰিছে, মহাপুৰুষ নিৰ্মল আতৈ। গতিকে যে আমি উপন্যাসখনৰ কাহিনী ভাগ বুলিবলৈ এইখিনিয়ে, যে আৰম্ভণিৰ পৰা শেষলৈকে নিৰ্মল আতৈয়ে, নিৰ্মল ভকতে স্বদেশৰ কাৰণে কিমান ত্যাগ কৰিলে, সংসাৰৰ কাৰণে কিমান ত্যাগ কৰিলে, সকলোৰে কাৰণে ত্যাগ কৰি তেওঁ স্বৰ্গগামী হ'ল। গতিকে এইখনক আমি বুৰঞ্জীৰ আধাৰত কেনেকৈ আলোচনা কৰিব পাৰোঁ উপন্যাসখনত, আৰু কেনেধৰণৰ চৰিত্ৰ আছে, আৰু সেই সময়ৰ সমাজ জীৱনৰ চিত্ৰ বা মানৰ আক্ৰমণে অসমৰ সমাজ জীৱনত কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিলে, এই কথাবিলাক আমি পিছৰ পৰ্যায়ত আৰু আলোচনা কৰি যাম। গতিকে আজিলৈ তোমালোকক মই কেৱল উপন্যাসখনৰ কাহিনীটো কৈয়ে সামৰিছোঁ। পিছৰ সময়ত আমি ইয়াক বিভিন্ন ধৰণে আৰু আলোচনা কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, ধন্যবাদ।